এতিয়া 9টা বাজিবই আৰু মই উঠিলি 6টাতে উঠি সব কাম চাম কৰিলোঁ কৰি এতিয়া গা ধোৱা নাই বাৰু কিন্তু গা ধোৱাৰ আগতে মই অকমান বেচন লগাম মই বাটিটোত বেচন লৈছোঁ অলপ বেচন লৈছোঁ পানী লৈছোঁ তাৰপিছত ইয়াতে মই নেমু চেপি দিছোঁ ইয়াতে এনেকৈ নেমু চেপি দিছোঁ তাৰপিছত মই গোলাপ জল দি দিছোঁ কেইটোপালমান গোলাপ জল দিছোঁ দি মানে এনেকৈ মিক্স কৰি বস্তুটো এনেকৈ পানী অলপ কম হ'ল পানী লাগে এনেকৈ বেচন চবখিনি মিক্স কৰি লৈ এনেকৈ তাৰপিছত মই কি কৰোঁ এনেকৈ প্ৰায় কেইদিনমানৰ মূৰে মূৰে মই ঘঁহোঁ আচলতে এইটো ঘঁহিলে কি হয় একেবাৰে চফা হৈ যায় দিছোঁ গা ধোৱাৰ আগত এইটো মাজে মাজে কৰোঁ মই আপোনালোকেও কৰিবচোন সঁচাকৈ কিন্তু এইটো কৰিলে মানে কি একেবাৰে চফা হৈ যায় নেমু দিয়া যায়তো বেচনটো চফা হয় এতিয়া মোৰ মুখৰ বেচনখিনি শুকালৈকে মই এটা বস্তু দেখুৱাম আপোনালোকক এইয়া এই পানীলাও পুলি মই ৰুইছিলোঁ কেইদিনমান আগতে এটা ঠাইতে থৈ দিছিলোঁ মানে গোটেইখিনি ছটিয়াই দিছোঁ দিয়াৰ পিছত এনেকুৱা হৈছে এতিয়া মানে ইয়াৰ পৰা উভালি নি বেলেগ বেলেগ ঠাইত লগাই দিম এইটো আদা নহৰু জলকীয়া আৰু আলু দিছোঁ আজি মোৰ চৰ্দি ভাৱ হৈছে সেইকাৰণে এইটো ভাজিৰে মই ভাত খাওঁ আপোনালোকে খাইনে চৰ্দি হ'লে এনেকৈ খাবচোন খালে লগে লগে ভাল পোৱা যায় এতিয়া ৰাতি খাই যদি শুই থাকোঁ তেতিয়াহ'লে ৰাতিপুৱালৈকে মই ভাল হৈ যাম